নমস্কাৰ ভিডিওটো কি ভিত্তিত বনাম একো ভাবি পোৱা নাই কালি পোষ্ট কৰিছিলোঁ বহুতে মোক সহায় জনাইছে তাৰ কাৰণে ভাল লাগিছে নিজৰো স্বাস্থ্য বৰ ভাল নহয় তথাপিও এইকেইদিন কন্টিনিউয়াছ এদিন মানে মই কি এটা সিচুৱেশ্যন পাৰ কৰিছোঁ মই জানো মানে এগৰাকী মাক হিচাপে ক'বলৈ হয়তো বহুত কষ্ট হৈছে মানে যে তাই দেউতাক ভগৱানৰ ওচৰত আছে আৰু ঘূৰি নাহে মানে তাই মোক খুদি আছে মা দেউতা ক'ত আছে মোৰ দেউতাক কিয় ভগৱানে লৈ গ'ল মোৰ দেউতাক যে ভগৱানে লৈ গ'ল বেলেগৰ দেউতাক বকনো কেলে লৈ নাই যোৱা তাই এই অকণমানি মনটোৱে বহুতখিনি প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে কেনেকৈ বুজাওঁ এতিয়া তাইক ইমান কৈছোঁ যে ভগৱানে এটা নিৰ্দিষ্ট সময়তহে মানুহক নিয়ে তাইও এতিয়া সেই সময়কণলৈ বাট চাই আছে মোক কৈছে ভগৱানৰ ওচৰলৈ যাওঁ ব'লা দেউতাৰ লগত থাকোঁগৈ কালি ইমান কান্দিছে তাই মই বুজাই ক'ব পৰা নাই আপোনালোকক কেনেকুৱা এটা কষ্টত ময়ো এনেকুৱা এটা দিন পাৰ কৰিছোঁ দেখাত বহুত সহজ সৰল লাগে যে এগৰাকী মাকে নিজৰ সন্তানটোক দেউতাক নাই বুলি কৈ দিবলৈ বা বুজাবলৈ বহুত সহজ লাগে ক'বলৈ কিন্তু বহুত সহজ লাগে কিন্তু বহুত কঠিন এই সমস্যা সঁচাকৈ বহুত কঠিন মই ছোৱালী যেতিয়া সৰু হৈ আছিল তেতিয়াৰ পৰা এই ভয়টো খাইছিলোঁ যে তাইক মই কি বুলি ক'ম কেনেকৈ তাইক বুজাম যেতিয়া স্কুলত দিম দেউতাকবোৰক দেখিব ক'ব মোক সুধিব মোৰ দেউতা কি হ'ল মই কি বুলি ক'ম সেই কথাটোক লৈ মই কিমান কান্দিছিলোঁ একমাত্ৰ মই জানো কিন্তু আজি সেই একেটা সিচুৱেশ্যনে মই পাৰ কৰিবলগীয়া হৈছে ফেচ কৰিবলগীয়া হৈছে মই জানো মই কিমান ষ্ট্ৰং ইমানেই ষ্ট্ৰং যে আন কোনোবাই মোক কেতিয়াও হৰুৱাব নোৱাৰে মই বহুত ষ্ট্ৰং এগৰাকী মাক হিচাপে মই বহুত ষ্ট্ৰং সেই অকণমানি মনটোত তাইক কিমান হাজাৰটা প্ৰশ্ন সোমাই আছে একমাত্ৰ মই জানিছোঁ মোৰ মায়ে গম পাইছে কাৰণ আমাৰ দুজনীৰ মাজতেতো তাই আছে এতিয়া ৰাতিপুৱা যেতিয়া শুই উঠি মা সুধিবহি মামী মোৰ দেউতা ক'ত সেই কথাষাৰ মায়ে ফেচ কৰে অবিশ্ৰুতি শুই উঠি আহিলে ন মই হাজাৰ তাইক মৰম কৰোঁ হাজাৰ তাইক বস্তু দিওঁ তাই যি বিচাৰে তাকে দিওঁ মোৰ মা দেউতাই তাই যি বিচাৰে তাকে দিয়ে বহুত মৰম কৰে কিন্তু সেই যে নাই শব্দটো কেতিয়াও সেই বস্তুটো কোনেও পূৰাব নোৱাৰে তাইৰ কথা কিছুমান মই ৰেকৰ্ডিং কৰি ৰাখিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এবাৰ শুনি চাবচোন আপোনালোকে বহুত কষ্ট হয় এই সমস্যা আছে বহুত কষ্ট দেউতা এতিয়া সেই ভগৱানৰ ওচৰতে আছে এতিয়া ভগৱানৰ ওচৰত পাৰিব নোৱাৰে নহয় ভগৱানে ইয়ালৈ আনিবহে পাৰিব ভগৱানে ইয়ালৈ আনিবহে পাৰিব ভগৱানে এতিয়া ইয়ালৈ আনিব নোৱাৰে কেলে কেনেকৈ আনিব ভগৱানে দেউতা আগতে আহিছিলে আগতে তোমাৰ দেউতা আছিলে এতিয়া নাই আৰু হেপী বাৰ্থডে কৰোঁতে আছিলে তোমাৰ প্ৰথম হেপী বাৰ্থডে কৰোঁতে আছিলে হেপী বাৰ্থডে কৰোঁতে নাই আছিলে ক'ত আছিলে মই দেখিয়ে নাপালোঁ মই কাইলৈ দেখুৱাই দিম দেই দেখাই দিয়ে এতিয়া দেখাব নোৱাৰি না কাইলৈ মই ইয়াত দেখাই দিম ক'ত ভিডিঅ'ত দেখাই দিম ফটোত দেখাই দিম হ'ব এতিয়া বহুত ৰাতি হ'ল নহয় বাৰ্থডে কেতিয়া হ'ল বাৰ্থডে তোমাৰ বহুত দিনৰ আগতে হৈছিলে তেতিয়া দেউতা আছিলে সৰুতে না দেউতাক ওচৰত লৈ আছিলে তোমাক সৰুতে নহয় ডাঙৰতে নহয় সৰুতে নহয় ডাঙৰতে এবছৰ হওঁতে নহয় 2 বছৰ হওঁতে 2 বছৰ হওঁতে নহয় নহয় মই ডাঙৰ হওঁতে আহিছিলে ডাঙৰ হওঁতে আহিছিলে দেই আগতে ডাঙৰ হওঁতে আহিছিলে ডাঙৰ হওঁতে আহিছিলে দেই মোৰ 2টা বাৰ্থডে হ'ল এতিয়া দুনকে শুই থাকা দেই এতিয়া বেলেগ কথা নাপাতে
হ'ব তেনেকৈ কেলৈ কথা পাতিছা আৰু কেনেকৈ ক'ব লাগে ভালকৈ মোৰ নিচিনাকৈ কোৱা তুমিনো আজি দেউতাবোৰক ক'ত দেখিলা নামঘৰত নামঘৰত দেখিছিলা কি কৰি থাকোঁতে দেখিলা কি কৰি থাকোঁতে দেখিলা নাজানো হুম? নাজানো আকৌ খালি সুধিছা তেনেহ'লে চবৰে দেউতা আছে মোৰ নাই বুলি এনেই হুম? এনেই এনেই সুধিছা তোমাৰ দেউতা নাই নি মোৰ দেউতা আছে তোমাৰ দেউতা বাবা অঁ মোৰ দেউতা সঁচাচি দেউতা তোমাৰ দেউতা সঁচাচি দেউতা তোমাৰ দেউতা বাবা দেউতা সঁচাচি মোৰ দেউতা সঁচাচি মিছামচি সঁচাচি দেই কৈ থাকা গুড নাইট নাই দেউতাক মনত পেলাই নাথাকিবা দেই দেউতাই কষ্ট পাব নহ'লে দেই দেউতা ভগৱানৰ ওচৰত আছে ভালকৈ আছে দেউতা এতিয়া ক'ত শুইছে দেউতাই ভগৱানৰ ওচৰত শুই আছে ওপৰত নে বাহিৰত নে দেউতাক মনত পেলাই নাথাকিবা দেউতাই আকৌ কান্দি থাকিব নহ'লে আমি তোমাক মৰম কৰোঁ নহয় হয় নহয় তোমাক আমি ইমান মৰম কৰোঁ আকৌ কেলৈ দেউতাৰ কথা মনত পেলাই আছে ভগৱানৰ ঘৰত বিচনা আছে নহয় বিচনাত শুই থাকে আৰু আমাক যেতিয়া ভগৱানে সময় হ'লে ভগৱানৰ ওচৰলৈ নিব তেতিয়া আমি তেতিয়াহে দেউতাক দেখিমগৈ দেই এতিয়া তুমি দেউতাৰ কথা সুধি নাথাকিবা দেউতাই বেয়া পাব আকৌ দেই হ'ব আমাক ভগৱানে যেতিয়া সময় হ'ব চবকে ভগৱানে নিব হয়নে এতিয়া আমাক পৃথিৱীত কাম কৰিবলৈহে দিছে হ'ব এতিয়া সেইবোৰ কথা নাপাতে এতিয়া তুমি নমুকৈ শুই থাকা ন মা গুড নাইট